সকলোকে জ্ঞানাংকুৰ দা লাৰ্নিং হাবলে স্বাগতম জনাইছো আজি তোমালোকলে লৈ আহিছো ক্লাস 10 ৰ 5 নম্বৰ চেপ্টাৰ সমান্তৰ প্ৰগতি যাক ইংলিছত কোৱা হয় এৰিথমেটিক প্ৰগ্ৰেছন এপি বুলি আমি সামগ্ৰী কওঁ এটা তোমালোকে দেখিছা যে এই নম্বৰ কেইটা 2 4 6 8 10 12 এই নম্বৰ কেইটা এটা সিকুৱেন্সত আছে নহয় না বাৰু এই সিকুৱেন্সটো কি বুলি কয় বাৰু তোমালোকে জানা নে এটোকে কোৱা হয় সমান্তৰ প্ৰগতি বুলি অৰ্থাৎ আমি যদি যিকোনো দুটা ক্ৰমিক সংখ্যাৰ ইয়াৰে যিকোনো দুটা ক্ৰমিক সংখ্যাৰ ডিফাৰেন্সটো চাওঁ ডিফাৰেন্সটো কনস্ট্যান্ট পাম অৰ্থাৎ 4 - 2 2 6 - 4 2 8 - 6 that is also 2 10 - 8 2 and 12 - 10 that is also 2 that means যিকোনো দুটা কনজিকিউটিভ নাম্বাৰৰ ডিফাৰেন্সটো ইয়াত কনস্ট্যান্ট হৈ আছে আৰু এনেকুৱা ধৰণৰ সিকুৱেন্সত থকা নাম্বাৰ বিলাকে আমি কি বুলি কম সিম্পলি সমান্তৰ প্ৰগতি মানে একো জানিবলৈ দৰকাৰ নাই ঠিক আছে আজিৰ ভিডিঅ'টোত আমি সমান্তৰ প্ৰগতি বেসিক্স বিলাক আলোচনা কৰিম আমি আগৰটোৰ নিচিনা আৰু এটা এক্সাম্পল লৈ লওঁ ইয়াতো একে 2 6 10 14 18 ইয়াত তোমালোকে এটা সিকুৱেন্স দেখিব পাৰিছানে বাৰু দেখিছা তোমালোকে হয়তো মন কৰিছা যে ইহঁতৰ মাজৰ ডিফাৰেন্স প্ৰতিটোৰ মাজৰ ডিফাৰেন্স কি আছে 4 আছে 6 - 2 4 10 - 6 4 14 - 10 4 18 - 14 4 তেনেহলে আমি যদি বহাই যাওঁ and so on 18 পিছত কি হ'ব 4 ডিফাৰেন্স 4 প্লাস কৰি দিয়াচোন 18 + 4 that means 22 তাৰপিছত আমি আগবঢ়ি যাব পাৰোঁ আমি অসীম নাম্বাৰ পাই যাব পাৰোঁ মানে অৰ্থাৎ এই নাম্বাৰখিনি এটা সিকুৱেন্সত আছে আৰু যেটো সিকুৱেন্স হৈছে এটা সমান্তৰ প্ৰগতি ইহঁতৰ মাজৰ ডিফাৰেন্স বিলাক হৈছে কনস্ট্যান্ট তেনেহলে ই এটা সমান্তৰ প্ৰগতিত আছে ঠিক আছে এতিয়া আমি চাম ইহঁতৰ টাৰ্ম বিলাকক কিছুমান সিম্বলৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰা হয় ইয়াৰ যেটো সমান্তৰ প্ৰগতিটোৰ ফাৰ্স্ট টাৰ্মটোক এ বুলি কোৱা হয় এ বুলি সিম্বল দিয়া হয় এ সিম্বলেৰে ৰিপ্ৰেজেন্ট কৰা হয় ঠিক আছে নেক্সট the difference between any two consecutive numbers অৰ্থাৎ দুটা ক্ৰমিক সংখ্যাৰ মাজৰ ডিফাৰেন্সটো d হিচাপে ইয়াক ৰিপ্ৰেজেন্ট কৰা হয় that means 10 - 6 4 ইয়াৰ ডিফাৰেন্সটো কনস্ট্যান্ট গুটি সমান্তৰ প্ৰগতিৰ ডিফাৰেন্সটো কনস্ট্যান্ট that means ইয়াত d বুলি কোৱা হয় এতিয়া মেইন কথাটো আহো মোস্ট ইম্পৰ্টেন্ট ফৰ্মুলা এইটো এটা মেইন কথাটো আহো যে সমান্তৰ প্ৰগতি এটাৰ আমি যিকোনো এটা নিৰ্দিষ্ট টাৰ্ম কেনে ধৰণে উলিয়াম যদি তোমালোকক খুদে এটো 1 নম্বৰ টাৰ্ম 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ টাৰ্ম যদি তোমাক মই খুদু যে এই সমান্তৰ প্ৰগতিটোৰ 50 নম্বৰ টাৰ্মটো লিখা তোমালোকেটো এফাল পৰা লিখি যাব লাগিব 4 যোগ কৰি গৈ থাকিব লাগিব প্ৰতি টাৰ্মতে 4 যোগ কৰি গৈ 50 নম্বৰ টাৰ্মটো লিখিবলৈ তোমালোকক গোটেই পেজখন শেষ হৈ যাব তোমালোকৰ টাইম নষ্ট হ'ব বাৰু যে কিনো 50 নম্বৰ টাৰ্ম বুলি কোৱা কাৰণ তোমালোকে পাইলা যদি তোমালোকক মই কৈ দিও 1000 নম্বৰ টাৰ্মটো লিখা যদি তোমালোকক মই কৈ দিও 10000 নম্বৰ টাৰ্মটো লিখা পাৰিবা জানো নোৱাৰা তে সেই কাৰণে আমি এটা ফৰ্মুলা আমাক দিছে সেই ফৰ্মুলাটো আমি ইউজ কৰিব লাগিব যত n এ 1 নম্বৰ টাৰ্ম 2 নম্বৰ টাৰ্ম যিকোনো নম্বৰ টাৰ্ম হ'ব পাৰে n টো আমি সমূহীয়াভাৱে n বুলি লিখিছো ঠিক আছে n টোৱে যিকোনো নম্বৰ টাৰ্ম ল'ব পাৰে যদি আমাক 6 নম্বৰ টাৰ্ম লাগে তেনেহলে t6 হ'ব n টো আমি 6 লিখিম ঠিক আছে যদি আমাক 1000 নম্বৰ টাৰ্ম লাগে n কি লিখিম আমি 6 লিখিম n 1000 লিখিম যদি আমাক 10000 নম্বৰ টাৰ্মটো লাগে তেনেহলে n কি লিখিম আমি 10000 লিখিম ঠিক আছে ফৰ্মুলাটো হ'ল tn = a + n - 1 * d here a is the first number of the arithmetic progression অৰ্থাৎ ফাৰ্স্ট টাৰ্ম প্ৰথম সংখ্যাটো arithmetic সমান্তৰ প্ৰগতিটোৰ প্ৰথম সংখ্যাটো a d হৈছে সিহঁতৰ মাজৰ ডিফাৰেন্সটো arithmetic সমান্তৰ প্ৰগতিটোৰ দুটা ক্ৰমিক সংখ্যাৰ মাজৰ ডিফাৰেন্স আৰু n হৈছে আমি জি নম্বৰ টাৰ্মটো আমি উলিয়াবলৈ বিচাৰো সেই টাৰ্মটোৰ নম্বৰ অৰ্থাৎ যদি আমি বিচাৰো যে 6 নম্বৰ টাৰ্মটো লাগে বলে এই সমান্তৰ প্ৰগতিটোৰ আমাক 1 2 3 4 5 ঠিক আছে আমাৰ ধৰি লৈছো আমাৰ হাতত এই 18 টো নাই 18 টো আমি লিখা নাই তেনে আমাক সুধিছে যে 5 নম্বৰ টাৰ্মটো আমাক লাগে তেনেহলে আমি ফৰ্মুলাটো ইউজ কৰিব পাৰিম here t5 = a
প্লাছ n ঠাইত আমি লিখিম আমাক যেহেতু লাগে 5 নম্বৰ টাৰ্মটো তেনেহ'লে আমি লিখিম 5 minus 1 that means n is equal to 5 into d equal to a কি আছে ইয়াত 2 plus 5 minus 1 4 into d is what 4 okay 2 plus 8 sorry 2 plus 16 that means 18 it is the proof 18 ইয়াৰ 5 নম্বৰ টাৰ্মটো কি আছিল 18 আমি এই ফৰ্মুলাটো ইউজ কৰি পেলো 18 তেনেহলে ঠিক আছে আমি 5 নম্বৰ টাৰ্ম বুলি কোৱা কাৰণে আমি এই ফৰ্মুলা ইউজ নকৰাকৈ আমি এনে প্লাস কৰি লিখিব পাৰো যদি আমাক বাই চান্স কৈ দিয়ে যে 50 টাৰ্মটো লিখা তোমালোকে পাৰিবা জনাই লিখিব নোৱাৰা সেইকাৰণে তোমালোকে এই ফৰ্মুলাটো ইউজ কৰিব লাগিব আৰু ফৰ্মুলাটো আমাক সহজ কৰি দিয়ে আমাক আমি সূত্ৰ কেলে ব্যৱহাৰ কৰো সূত্ৰ ব্যৱহাৰ কৰা আমাক অংকত প্ৰবলেম ব্লক সহজ হ'বৰ কাৰণে আমি সূত্ৰ ব্যৱহাৰ কৰো সিম্পলি it is the basics of সমান্তৰ প্ৰগতি কৰ অনুশীলনী 5.1 লে 5.1 ত 1 নম্বৰ প্ৰবলেমখিনি হিমান ইম্পৰ্টেন্স মই দিয়া নাই 2 নম্বৰ প্ৰবলেমখিনিত কৈছে যে তোমালোকৰ তলত দিয়া সমান্তৰ প্ৰগতি কেইটাৰ ফাৰ্স্ট টাৰ্মটো লিখা ডিফাৰেন্স লিখা একদম উজু তোমালোকে ইয়াতে কোনো ধৰণে ইউজ কৰিব নালাগে প্ৰথম টাৰ্মটোক a বুলি কোৱা হয় তেনেহলে ইয়াৰ প্ৰথম টাৰ্ম হ'ব 3 আৰু হিহঁতৰ মাজত ডিফাৰেন্স উলিওৱা বুলি কৈছে ডিফাৰেন্স উলিয়াবলৈ হলে কি কৰিব লাগিব ক্ৰমিক সংখ্যা দুটাৰ মাজৰ ডিফাৰেন্স উলিয়াব লাগিব অৰ্থাৎ আমি যদি 1 - 3 কৈ দিও ইয়াত -2 পাই যাম আমি 1 - 3 নকৰি আমি -3 - 1 ও কৈ যাব পাৰো -3 - 1 ইকুৱেল টু আমি -2 পাই যাম অৰ্থাৎ এটা সমান্তৰ প্ৰগতিত ডিফাৰেন্স সদায় কনস্ট্যান্ট থাকে আমি ইয়াত ডিফাৰেন্স উলিয়াবলৈ কৈছে আৰু ফাৰ্স্ট টাৰ্ম উলিয়াবলৈ কৈছে ফাৰ্স্ট টাৰ্ম আমি 3 পালো ডিফাৰেন্স -2 পালো সিম্পল একদম সিম্পল 5.1 ত একো নাই কৰিবলগীয়া 5.2 ৰ পৰা তোমালোকৰ আসল অনুশীলন তোমালোকৰ আৰম্ভ হ'ব নেক্সট তোমালোকৰ 3 নম্বৰ প্ৰবলেমটো লৈ যাওঁ এতিয়া 1 অনুশীলনীৰ 3 নম্বৰ প্ৰশ্নখিনি লৈ আহো 3 নম্বৰ প্ৰশ্নখিনি কোনো ধৰণৰ একো বেলেগ ধৰণৰ দিয়া নাই ইয়াত কৈছে যে সিম্পলি তোমালোকৰ তলত সিকোয়েন্স কিছুমান তাত দিছে আৰু হেবিলাক সমান্তৰ প্ৰগতিত আছে নে নাই হেতু প্ৰবলেম হেতু কথা সুধিছে বা তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো চাই দিছো বাকি তোমালোকে নিজে ঘৰত ট্ৰাই কৰি চাবা হিহঁতৰ ডিফাৰেন্স বিলাক যদি তোমালোকে কনস্ট্যান্ট পোৱা তেনেহলে গম পাবা যে হিহঁত সমান্তৰ প্ৰগতিত আছে আৰু যদি আছে হিহঁতৰ ডিফাৰেন্স বিলাক আমি তোমালোকে উলিয়াই দেখাই দিবা আৰু যদি হিহঁতৰ ডিফাৰেন্স বিলাক নাই তেনেহলে তোমালোকে গম পাবা যে হেতু সমান্তৰ প্ৰগতিত নাই একদম সিম্পল এটো চাও আমি এত তোমালোকে আছে নে নাই চাবলৈ হলে প্ৰথম আমি যদি চাও 4 - 2 কি পালো আমি 2 দেন আমি যদি যাও নেক্সট টার্ম গিরা মাইনাস কৰি চাও 8 - 4 যেহেতু প্ৰতিটো টাৰ্মৰ ডিফাৰেন্স আমি কনস্ট্যান্ট পাব লাগিব যদি হে এটা সিকোয়েন্সত আমি সমান্তৰ প্ৰগতি বুলি ক'বলৈ হলে হে সিকোয়েন্সৰ প্ৰতিটো টাৰ্মৰ ডিফাৰেন্স আমি কনস্ট্যান্ট পাবই লাগিব ঠিক আছে তাহলে আমি প্ৰথম দুটা টাৰ্মৰ মাইনাস কৰি পালো 2 নেক্সট 8 - 4 আমি কৰি চাও তেনেহলে পাই যাম 4 2 আৰু 4 ইকুৱেল হয় জানো নহয় তেনেহলে ইহঁতৰ ডিফাৰেন্স সমান নহয় তেনেহলে এটো সমান্তৰ প্ৰগতিত নাই তেনেহলে পিছত আৰু কিছুমান প্ৰবলেম আছে তাতো কি এবিলাক কিছুমান সমান্তৰ প্ৰগতিত নহব কিছুমান হ'ব তোমালোকে নিজে চেক কৰি চাবা ইয়াৰ এই ভিডিওটোত তোমালোকে সমান্তৰ প্ৰগতিৰ বেসিক শিকিলা সমান্তৰ প্ৰগতিৰ যেটো ফাৰ্স্ট ফৰ্মুলা tn is equal to কি আছিল তোমালোকৰ ফৰ্মুলাটো tn is equal to a plus n minus 1 into d এটা তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা আৰু এই ফৰ্মুলাটো তোমালোকৰ 5.2 অনলাইন পৰা ষ্টাৰ্ট হ'ব তেনেহলে আজিলৈ ইমানে বাই